হাই গাইজ, আজি মই যাব ওলালোঁ অসম সাহিত্য সভা 12 বজীয়া অধিৱেশনলৈ। আৰু যাওঁতেই বাটত ইমান ট্ৰেফিক জাম, গোটেই একেবাৰে পূৰা ভিৰ হৈ আছে। আৰু গৈ আমি এখন পথাৰত ফচি গ'লোঁ নহয়। পথাৰখনতে গাড়ীখন বেলেগ দূৰ দেখি আমিও সোমাই দিলোঁ আৰু আমাৰ গাড়ীখনো ফচি গ'ল। মানে কি সাহিত্য সভা দেখি থাকি সেইটো কাৰণে আমি ভাবিছোঁ সোনকালে পাম, সেই পথাৰৰ দিয়ে গুচি যাওঁতে মানে ফচি গ'ল। আৰু ওচৰত এটা দুজনমানক ফোন কৰিলোঁ আৰু আহি পেলাই আমাক হেল্প কৰিলে। আৰু আহি আমি মেলা পাই গ'লোঁ। আৰু মেলাত কি চাব, ইমান ভাল লাগিছে মেলাত আহি। মানে কি ক'ম আৰু, কি ল'ম, কি খাম, কি কিনিম, গোটেইখন একেবাৰে উদুলি মুদুলি হৈ আছে। আৰু পাছত আমাৰ বহুত ভোক লাগিলে আৰু ভাবিলোঁ চাওমিনকে খাই লওঁ। আৰু এয়া চাওমিন খাবলৈ গ'লোঁ। গৈ পেলাই তাৰপিছত ভাবিলোঁ কিনো ল'ম, জেলেপি অলপ লৈ ল'লোঁ ঘৰলৈ। আৰু আজি ছেকেণ্ড মিনি ব্লগটো মোৰ ইমানেই। আৰু আপোনালোকেও আহিব দেই, নাহাকে